পৰিমেয় সংখ্যা কি, ইয়াৰ আকাৰটো কেনেকুৱা বা ইয়াৰ প্ৰকৃতি কি কি, ইয়াৰ প্ৰকাৰটো কি কি, আমি কি কি ধৰণে ইয়াক ভাগ কৰিব পাৰিম পৰিমেয় সংখ্যাবোৰক। আহা আমি এই বিষয়ে আজি পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰি লওঁ। এতিয়া চোৱা, প্ৰথমতে সংজ্ঞাৰ পৰাই আমি আলোচনা কৰি যাওঁ। তোমালোকে চাই থকা পৰিমেয় সংখ্যা। এতিয়া চোৱা, যিবোৰ সংখ্যাক পি বাই কিউ আৰ্হিত লিখিব পৰা যায়, য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ ডাজ নট জিৰ', সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বা ইংৰাজীত ৰেচনেল নাম্বাৰ বোলে। এতিয়া চোৱা, আমি মুখস্থ কৰিলেতো নহ'ব, ইয়াক বুজি পাব লাগিব যে কেনেকৈ হৈছে পৰিমেয় সংখ্যা বুলি। এতিয়া চোৱা, যিবোৰ সংখ্যাক, আমি সংখ্যাটো জানো গণিততে 1 2 3 4 এইবোৰেই হৈছে একোটা সংখ্যা। চোৱা, যিবোৰ সংখ্যাক, অকল সংখ্যা মাত্ৰ হ'লে নহ'ব, কি হ'ব লাগিব, পি বাই কিউ আৰ্হি হ'ব লাগিব, অৰ্থাৎ হৰ আৰু লব আৰু হৰ হ'ব লাগিব। লব মানে ওপৰৰটো হ'ব লব আৰু তলৰটো হ'ব হৰ। এতিয়া চোৱা, যিবোৰ সংখ্যাক আমি এইটো আৰ্হিত লিখিব পাৰিম, পি বাই কিউ বা হৰ ভাগৰ লব এনেকৈ লিখিব পাৰিম, সেইবোৰ সংখ্যাক কি ক'ম আমি, পৰিমেয় সংখ্যা বুলি কওঁ। এতিয়া চৰ্ত কিছুমান দিয়া আছে। কি কি চৰ্ত, দুটা চৰ্ত দিয়া আছে। চোৱা, পি আৰু কিউ অখণ্ড সংখ্যা, পি আৰু কিউটো কি হ'ব লাগিব, অখণ্ড সংখ্যা। এতিয়া চোৱা, অখণ্ড সংখ্যা মানেনো কি, অখণ্ড সংখ্যা মানে হৈছে যিবোৰ সংখ্যা দশমিকত বা ভগ্নাংশত নাথাকে, তেনেকুৱা সংখ্যাক আমি কি কওঁ, অখণ্ড সংখ্যা। এতিয়া সেইটো চৰ্ত মানি ল'ব লাগিব, পি আৰু কিউ দুয়োটাই অখণ্ড হ'ব লাগিব। তাৰপিছত আৰু মাইনাছত, অখণ্ড মানে মাইনাছতো থাকিব পাৰে, প্লাছতো থাকিব পাৰে। তাৰপিছত চোৱা, কি হ'ব লাগিব, বেলেগ এটা চৰ্ত আছে, কিউ ডাজ নট জিৰ', অৰ্থাৎ কিউৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে। চোৱাচোন, কিউৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে। কিউ মানে চোৱা, হৰ নে লব, হৰ হ'ব আমাৰ কিউ, গতিকে হৰৰ মান কেতিয়াও কি হ'ব নোৱাৰে, জিৰ' হ'ব নোৱাৰে। এতিয়া সেইবোৰ সংখ্যাক আমি কি বুলি কওঁ, পৰিমেয় সংখ্যা। এইবোৰ যদি চৰ্তটো সিদ্ধ হয়, তেতিয়া তাক আমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম। আৰু একবাৰ চোৱা ছাত্ৰ ছাত্ৰীসকলে, এইটো যিবোৰ সংখ্যাক পি বাই কিউ, পঢ়োঁতে এনেকৈ পঢ়িবা, যিবোৰ সংখ্যাক পি বাই কিউ আৰ্হিত লিখিব পৰা যায়, এইখিনি একবাৰ ক'বা, য'ত পি আৰু কিউ অখণ্ড সংখ্যা, এইবোৰ ক'বা, আৰু কিউ ডাজ নট জিৰ', সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। এতিয়া ইয়াৰ কেইটামান উদাহৰণ চাই লওঁ, তোমালোকে উদাহৰণ দিলে আৰু ভালকৈ বুজি পাবা। তো উদাহৰণস্বৰূপে আমি কি লৈছোঁ, প্ৰথমতে 2/3। এতিয়া চোৱা, 2/3, ইয়াত চোৱা, পি বাই কিউ আৰ্হি হৈছেনে নহয়, সেইটো হৈছেনে হোৱা নাই, সেইটো প্ৰথমতে চাব লাগিব। পি, এইটো 2 হৈছে পি আৰু 3 হৈছে কিউ। এতিয়া 2/3 মানে পি বাই কিউ আৰ্হি এটা পাইছোঁ আমি, সেইটোতো হ'ল। তাৰপিছত দুটা যে আমি চৰ্ত পাইছিলোঁ, সেই চৰ্ত দুটাও সিদ্ধ হৈছে নে হোৱা নাই, সেইটো চাই লওঁ। য'ত পি কিউ অখণ্ড সংখ্যা, পি মানে কিমান, ইয়াত 2, তো লিখিয়ে দিম। চোৱা, এইটো পি, এইটো কিউ। এতিয়া চোৱা, পি আৰু কিউ অখণ্ড সংখ্যা, পিৰ মান 2, 2টো এটা অখণ্ড সংখ্যা হয়। কিয় বুলি ক'লে, এইটো ভগ্নাংশও নহয়, দশমিকত নহয়, ভগ্নাংশৰ নাই, এইটো ভগ্নাংশ নহয় যদি এইটো আমি কি ক'ব পাৰিম, এইটো অখণ্ড সংখ্যা। 2টো এটা অখণ্ড সংখ্যা হয়। ঠিক তেনেদৰে কিউ কিমান আছে, 3, এই 3ও এটা অখণ্ড সংখ্যা হয়। গতিকে হ'ল, চোৱা, এইটো চৰ্তটো এইটো হ'ল, পি আৰু কিউ অখণ্ড সংখ্যা, এইটো মানি লৈছে। এতিয়া এই চৰ্তটো মানি লৈছে। তাৰপিছত চোৱা, কিউৰ মান কিমান হ'ব নোৱাৰে, 0 হ'ব নোৱাৰে। এতিয়া কিউটো ইয়াত চোৱাচোন কিমান হৈ আছে, কিউটো হৈছে 3। গতিকে গোটেই ৰুলটো যিহেতু মানিছে, গতিকে এইটো এটা পৰিমেয় সংখ্যা হয়নে নহয়, 2/3 বুলি ক'লে আমি কি কওঁ, পৰিমেয় সংখ্যা হয়। গতিকে এইটো পৰিমেয় সংখ্যা হয়। ঠিক তেনেদৰে বেলেগ এটা উদাহৰণ চাওঁ। এইটো হয় পাইছোঁ, এতিয়া এইটো হয়নে নহয় চাওঁ, 1/4। তো চোৱা, পি বাই কিউ আৰ্হি হৈছে 1/4, মানে পি মানে ইয়াত কিমান, পি মানে 1, তো ইয়াত কিউ মানে কিমান হ'ব, 4। তো পি বাই কিউ আৰ্হিটো এইটো, তাৰপিছত পি মানে 1 আৰু কিউ মানে 4। তো পি বাই কিউ আৰ্হি এটা পাইছোঁ আমি, হৰ এইটো, লব এইটো, আৰ্হিটো পাইছোঁ। তাৰপিছত কি আছিল, পি আৰু কিউ অখণ্ড সংখ্যা,
p2 1 মানে অখণ্ড সংখ্যা হয় 4ও অখণ্ড সংখ্যা হয় দুয়োটাই অখণ্ডও হয় তাৰ পিছত চোৱা q does not 0 qৰ মান কিমান হ'ব নোৱাৰে 0 হ'ব নোৱাৰে এইটো qৰ মান কিমান 4 0 টো নহয় এইটো নহয় এতিয়া চোৱা 0 হ'ব নোৱাৰে যিকোনো হ'ব পাৰে 0 হে হ'ব নোৱাৰে 0ৰ বাহিৰে আন গোটেইবোৰ সংখ্যাই হ'ব পাৰে অকল কি হ'ব নোৱাৰে 0 টো হ'ব নোৱাৰে ইয়াত আমাৰ 0 নাই 4 হৈ আছে তে গতিকে এইটো সিদ্ধ হল গতিকে এইটো এটা পৰিমেয় সংখ্যাৰ উদাহৰণ হ'ব পাৰে তোমালোকৰ পৰীক্ষাত আহিলে এইবোৰ উদাহৰণ দি দিব পাৰিবা তাৰ পিছত বেলেগটো এটা চোৱা এইটো তোমালোকৰ বহুতৰে কনফিউজ লাগে এইখিনিত শূন্যটো এটা পৰিমেয় সংখ্যা হয় নে নহয় এইখিনিত বহুতৰে কনফিউজ হয় বাকিখিনি পাৰিব এইটো চাব p/q আৰ্হিও হৈছে আৰু অখণ্ড সংখ্যাও হয় আৰ্হিটো প্ৰথমতে আৰ্হিটো চাব ইয়াত p/q আৰ্হি হৈ আছে কিন্তু ইয়াত আমি হঠাৎ চাওঁতে p/q আৰ্হিটো দেখা পোৱা নাই অকল এটা সংখ্যাই আছে গতিকে এইটো নহ'বও পাৰে বা হয় নে নহয় এইটো আমি ডাইৰেক্ট ক'ব নোৱাৰিম কিছুমানে এতিয়া চোৱা এতিয়া আমি চাই লওঁ তোমালোকে আগতেই পাইছা আগৰ পাঠতে পাইছা যদি ইয়াত 1 মাত্ৰ আমি দেখা পাওঁ নহয় তে ইয়াৰ তলত একটো সদায় কি হৈ থাকে লুকাই থাকে আমি এই একটো আমি নিলিখো অৰ্থাৎ ইয়াৰ অৰ্থটো কি হয় আমি একক এই একেৰে হৰণ কৰিব লাগিব চোৱাচোন এই একক একেৰে হৰণ গতিকে একেদি এই একক কেইবাৰ যাব একবাৰ এক গুণ 1 তে মাইনাস কৰি দিয়া 0 গতিকে উত্তৰটো আমি ভাগ ফলটো কিমান পাইছো 1 পাইছো গতিকে ইয়াক আমি কেনেদৰে লিখিম অকল 1 লিখিম ঠিক তেনেদৰে তে 0ৰ তলত একো নাই মানে কি লুকাই আছে এটা 1 গতিকে আমি সেই 1টো লিখি লওঁ বুজাৰ কাৰণে লিখিছো কিন্তু তোমালোকে বহিত নিলিখিবা এইটো বুজাৰ কাৰণেহে এইটো চোৱা শৰ্তটো সিদ্ধ হৈছে নে হোৱা নাই এইটো চাই লওঁ আমি 1টো ক'ৰ পৰা আহিল বুলি ক'লে সকলো সংখ্যাৰ তলতে এটা 1টো লুকাই থাকে বুলি আমি পাইছিলোঁ গোটা সংখ্যাত বা অখণ্ড সংখ্যাৰ তলত 1 সদায় লুকাই থাকে এতিয়া শৰ্ত সিদ্ধ হৈছে নে হোৱা নাই চোৱা যিবোৰ সংখ্যাক p/q আৰ্হিত লিখিব পৰা যায় তে p/q আৰ্হিটো হৈছে নে হোৱা নাই দেখিছোঁ আমি হৈছে কি হৈছে p টো কিমান 0 q টো কিমান 1 য'ত p/q অখণ্ড সংখ্যা p/q টো কি অখণ্ড 0 আমি অখণ্ড সংখ্যাত পাইছোঁ তাৰপিছত 1ও আমি অখণ্ড সংখ্যাত পাইছোঁ তাৰপিছত কি এটা শৰ্ত আছিল q does not 0 qৰ মান কিমান হ'ব নোৱাৰে 0 হ'ব নোৱাৰে তো ইয়াত চোৱাচোন q কিমান এইটো নে q এইটো দেচোন কোৱা এই তলৰটো q গুড এতিয়া চোৱা 1 টো হৈছে q আমাৰ কি কৈছিল qৰ মান কিমান হ'ব নোৱাৰে বুলি কৈছিল 0 হ'ব নোৱাৰে কিন্তু ইয়াত qৰ মান কিমান হৈ আছে 1 হৈ আছে চোৱা p কিমান pৰ মান হে 0 আমাক p একো কোৱা নাই pৰ কথাই কোৱা নাই p টো অকল কি p টো কি হ'ব লাগে অকল অখণ্ড সংখ্যা হ'লেই হ'ল এটা অখণ্ড সংখ্যাটো হয় 0 কিন্তু pৰ মানটো 0 হ'ব নোৱাৰে বুলি আমাক কত কোৱা নাই কি কৈছে qৰ মান হে 0 হ'ব নোৱাৰে বুলি কৈছে গতিকে q টো আমাৰ 0 নাই 1 আছে গতিকে p0 হ'লে একো নহ'ব এইটো শূন্য সংখ্যাটো এটা পৰিমেয় সংখ্যা হয় নে বুলি ক'লে তেতিয়ালে এইটো পৰিমেয় সংখ্যা হয় বুলি তোমালোকে কৈ দিবা আৰু ইয়াৰ p/q আৰ্হিটো কেনেকুৱা ইয়াৰ ৰূপটো লিখাচোন p/q আৰ্হিৰ বুলি ক'লে কি কৰিবা তে আৰ্হিটো পাইছে এইটো অকল 0 দেখা পাইছে এতিয়া এইটো p হয় নে q হয় গুড জানা p হয় pৰ মান আমাক দিয়া আছে তে q টো কিমান একো নাই মানে 1 লুকাই আছে গতিকে ইয়াৰ p/q আৰ্হিটো হৈছে এইটো তোমালোকৰ অকল ক্লাস 8ৰ কাৰণে মাত্ৰ নহয় এইটো 9 তো পাবা 10 তো এইবোৰ পাবা 0 টো এটা পৰিমেয় সংখ্যা হয় নে ইয়াৰ p/q ৰূপটো কেনেকুৱা লিখা বুলি দিব পাৰে ইয়াৰ পিছত চোৱা আন এটা উদাহৰণ 0 চাইছো ঠিক তেনেদৰে আমাৰ কি দিয়া আছে 0ৰ পিছত নেক্সট উদাহৰণটো 2 ঠিক এই 2টো হয় নে নহয় কোৱাচোন হয় তো কেনেকৈ হয় বুলি ক'লে এইটো কি হয় p নে q গুড pৰ মান আমাক দিয়া আছে গতিকে q টো কিমান ইয়াত লুকাই আছে 1 লুকাই আছে p/q আৰ্হি হ'ল না নহ'ল হ'ল গতিকে p q অখণ্ড দুয়োটাই অখণ্ড সংখ্যা হয় p মানে 2 q মানে 1 দুয়োটাই অখণ্ড সংখ্যা হয় তাৰ পাছত কি qৰ মান 0 হ'ব নোৱাৰে qৰ মান 1 হৈ আছে গতিকে এইটো পৰিমেয় সংখ্যা হয় তাৰ পিছৰটো চাওঁ তো কিমান -3/2 মই আগতেই কৈছোঁ অখণ্ড সংখ্যা কি হ'ব পাৰে ধনাত্মক আৰু ঋণাত্মক দুয়োটাই হ'ব পাৰে ধনাত্মক মানে প্লাছত থকা ঋণাত্মক মানে মাইনাছত থকা গতিকে ইয়াত কি আছে এইটো আমি চিনটো একো চাব নালাগে অকল আমি শৰ্তহে চাব লাগিব
কি কৈছে পি বাই কিউ আৰ সি হৈছে নে হোৱা নাই হৈছে গতিকে ইয়াৰ পিছত কি চৰ্ত আছিল পি কিউ অখণ্ড হ'ব লাগিব পিৰ মান -3 এই মাইনাছটো চোৱা তুমি ইয়াতো ধৰিব পাৰিবা বা মাজত দিলেও এইটো মাইনাছেই হ'ব এটাই মাইনাছ হ'ব য'ত দিলেও তো এইটো ঋণাত্মকেই হ'ব এটা থাকিলে এতিয়া চোৱা পিৰ মান আমি ধৰি লৈছোঁ -3 এতিয়া কিউ মান কিমান তেতিয়াহ'লে 2 তো পি বাই কিউ আৰ সি হ'ল পি কিউ অখণ্ড -3 এটা অখণ্ড সংখ্যা হয় 2 এটা অখণ্ড সংখ্যা হয় তাৰপিছত কি আছিল কিউ ডাজ নট 0 কিউৰ মান কিমান 2 গতিকে এইটো 0 টো হোৱা নাই 0 টো নহয় কিউৰ মান গতিকে এইটো এটা পৰিমেয় সংখ্যা হয় ইয়াৰ পিছত ইয়াৰ আগত অলপমান চোৱাচোন আমাৰ কি পাইছিলোঁ ইয়াত এই 2ৰ আগত একো চিন নাই মানে তোমাৰ ধনাত্মক হ'ব নে ঋণাত্মক হ'ব সদায় মনত ৰাখিবা আগত একো চিন নাই মানে সেইটো প্লাছ গতিকে এই প্লাছটো আমি সংখ্যাৰ আগত দিব নালাগে বা নিদিলেও হ'ব গতিকে এইটো আমি নাই যদি কি বুলি ধৰিম মাইনাছ বুলি ধৰিম নে প্লাছ বুলি ধৰিম যদি নাথাকে তেতিয়া আমি কি ধৰিম প্লাছ বুলিয়ে ধৰিম হয় এতিয়া যদি আগত একো চিন নাথাকে তেতিয়া বা প্লাছ চিন থাকে তেতিয়া সেই সংখ্যা কি কওঁ যদি পৰিমেয় সংখ্যা হয় তেতিয়া তাক ধনাত্মক পৰিমেয় সংখ্যা বুলি কওঁ তাৰপিছত চোৱা এই সংখ্যাৰ আগত কি চিন আছে মাইনাছ আছে মাইনাছ থাকিলে তেতিয়া কি কওঁ আমি ঋণাত্মক পৰিমেয় সংখ্যা মাইনাছ মানে কি ঋণ নহয় তোমালোকৰ যদি ক'ৰবাত ধাৰ আছে তেতিয়া কেনেকৈ লিখা মোৰ 2 টকা ধাৰ আছে তো এইটো 2 ধাৰ মানে কি হয় তোমাৰ ঋণ ক'ৰবাত দিব লাগিব এই যদি 2 টকা পোৱা নহয় ধাৰ আছে এইটো ধাৰটো দিব লাগিব কিছুমান যাৰ পৰা আনিছা তেওঁক দিব লাগিব গতিকে সেইটো হৈছে তোমাৰ ঋণ ঋণ যদি হয় ঋণৰ পৰা আহিছে ঋণাত্মক এতিয়া এইটো পৰিমেয় সংখ্যা হয় একোটা গতিকে ঋণাত্মক পৰিমেয় সংখ্যা যদি মাইনাছ থাকে তেতিয়া এইটো ঋণাত্মক পৰিমেয় সংখ্যা আৰু প্লাছ থাকিলে বা একো চিন নাথাকিলে কি হ'ব এইটো ধনাত্মক পৰিমেয় সংখ্যা ধনাত্মকক আৰু এটা নাম আছে যাক যোগাত্মক বুলিও কোৱা হয় যোগাত্মক পৰিমেয় সংখ্যা বুলি ক'লে সেইটোৱে হ'ব তাৰপিছত আমি এইটো চাইছোঁ এইটোও ঠিক তেনেকুৱাই এতিয়া এইটো চোৱা ইয়াতো -3 এতিয়া এইটো পিৰ মান নে কিউ মান বুলি কৈছিলা তোমালোকে পিৰ মান গুড এতিয়া ইয়াৰ তলত একো নাই পিটো আমি পাইছোঁ এতিয়া কিউটো কিমান ইয়াৰ বুলি ক'লে কি লুকাই থাকিব 1টো লুকাই থাকিব গতিকে চৰ্তটো সিদ্ধ হ'ল এই দুয়োটা পি বাই কিউ আৰ সিও হ'ল তাৰপিছত আমাৰ পিও অখণ্ড সংখ্যা হয় আৰু কিউও অখণ্ড সংখ্যাই হয় তাৰপিছত কি হ'ল লাষ্টৰ চৰ্তটো কি আছিল কিউৰ মান কিমান হ'ব নোৱাৰে 0 হ'ব নোৱাৰে গুড তো 0 হ'ব নোৱাৰে মানে ইয়াত কিমান হৈ আছে কিউৰ মান 1 হৈ আছে 1টো হ'ব পাৰে আমাক 0 হে হ'ব নোৱাৰে বুলি কৈছে গতিকে এইটো এটা পৰিমেয় সংখ্যা হয় আৰু এইটো ঋণাত্মক পৰিমেয় সংখ্যা নে ধনাত্মক পৰিমেয় সংখ্যা দেখুৱা এইটো কি হ'ব ধনাত্মক পৰিমেয় সংখ্যা নহয় ঋণাত্মক পৰিমেয় সংখ্যাবোৰৰ যোগ আৰু বিয়োগটো কেনেকুৱা হয় বিশেষকৈ কি হয় ভগ্নাংশৰ ক্ষেত্ৰত আমি অখণ্ড সংখ্যাটো আমি পাইছিলোঁ কিন্তু ইয়াত ভগ্নাংশৰ ক্ষেত্ৰত আমি যোগ আৰু বিয়োগটো কেনেকৈ কৰা হয় সেইটো চাই লওঁ প্ৰথমতে চোৱা যোগ ভগ্নাংশৰ যোগ সেই যোগটো চোৱাচোন আমি অখণ্ড তোমালোকে আগতে এইটোতো সৰু ক্লাছতেই পাইছা যে 2 যোগ 3 5 এইবোৰটো তোমালোকে আগৰ ক্লাছতেই পাইছা এতিয়া আমি কি শিকিম যে ভগ্নাংশৰ যোগ বিয়োগ সেইটোও পাইছা কিন্তু অলপমান এইখিনি আমাৰ পৰিমেয় সংখ্যাৰ কিছুমান বিধি দিয়া আছে সেইটো বিধি জানাৰ আগতে আমি প্লাছ মাইনাছটো জানিব লাগিব গতিকে চোৱা 2/3 এইটো এটা পৰিমেয় সংখ্যা প্লাছ 5/6 এই দুটা আমি ভগ্নাংশৰ এই দুটা সংখ্যাটো যোগ কৰিব লাগিব এতিয়া যোগটো কেনেকৈ কৰা হয় চোৱা প্ৰথমতে আমি জানিব লাগিব লহাগু কি বা গহাও কি এই লহাও গহাও তোমালোকে আগতেও পাইছা চাগে কিন্তু মই ইয়াত লাগাখিনি মই কৈ দিম এতিয়া ভগ্নাংশৰ যোগ বিয়োগ আমি এনেকৈ কৰিলে হ'বনে নহয় চোৱাচোন ওপৰে 2 আৰু 5 মিলি কিমান যোগ কৰি দিয়া ওপৰে 7 তাৰপিছত তলত যোগ কৰি দিয়া কিমান 2 আৰু 3 9 এইটো শেষ হ'ব এইটো নহ'ব গতিকে এইটো যদি লিখা তোমালোকে এইটো ডাইৰেক্ট কাটা খাব তোমালোকৰ কাটা যাব এইটো নম্বৰ নাপাবা গতিকে ইয়াৰ যোগটো কেনেকৈ কৰা হয় চোৱা প্ৰথমতে আমি চাব লাগিব ইয়াৰ কিউ দুটা কি হয় কিমান হয় কিউটো কিমান আছে কিউ বা ইয়াক হৰ বুলি কওঁ হৰ দুটা কি হয় ইয়াত চোৱাচোন ইয়াৰ হৰ কিমান 3 ইয়াৰ হৰ কিমান 6 গতিকে 3 আৰু 6 এই দুটাৰ
কি ল'ব লাগিব আমি লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ মানে আটাইতকৈ সৰু সাধাৰণ মানে দুয়োটাৰে লগত থাকিব লাগিব কমন বুলি কওঁ যে আমি LCM বুলি কওঁ সেইটো সি মানে কমন চোৱা লঘিষ্ঠ সাধাৰণ মানে দুটাৰে থাকিব লাগিব আৰু গুণিতক মানে দুটাৰে গুণ হ'ব লাগিব দুটাৰে পূৰণ কৰিব পৰা বা দুটাৰে হৰণ কৰিব পৰা হ'ব লাগিব দুটাৰে পূৰণ নেউতাৰ সহজ ভাষাত ক'লে দুটাৰে পূৰণ নেউতাৰ ভাগত এইটো থাকিব লাগিব আৰু আটাইতকৈ সৰু হ'ব লাগিব কিন্তু চোৱা তেনেকুৱা অংক আমি বিচাৰিম কিমান কিমান পাইছিলোঁ আমি কিউ 3 আৰু 6 গতিকে এই দুটাৰ পৰা ডাঙৰটো চোৱাচোন তোমালোকে ডাঙৰটো কোনটো হয় 6 তে এই 6 তে 6কে আমি ধৰি লওঁ যে হয় নে নহয় লসাগু তে কেনেকৈ বুলি কয় 6 আমি 3টো আমি ধৰি থাকিব নালাগে কিয় নালাগে যি আমি সাধাৰণ বুলি আছে নহয় সাধাৰণ মানে দুটাৰে ভাগত থাকিব লাগিব কি কোনটো ভাগ বুলি ক'লে পূৰণ নেউতাৰ ভাগত এতিয়া চোৱা 3টো আমাৰ 6ৰ ভাগত থাকিব নেকি নাথাকে নিশ্চয় নাথাকে গতিকে আমি এই 3 4 5 ইয়ালৈকে আটাইতকৈ ডাঙৰলৈকে আমি কি কৰিম নাচালেই হ'ল ডাইৰেক্ট আটাইতকৈ ডাঙৰটো চাব লাগিব প্ৰথমতে তে ডাঙৰটো কিমান ইয়াত দুটাই মাত্ৰা আছে গতিকে দুটা সৰু ডাঙৰ তে বহুতটা যদি অংক আমাক দিয়া থাকে যোগ কৰিবলৈ তেতিয়াহ'লে এইখিনিৰ গোটেইয়ে চাম আমি আটাইতকৈ ডাঙৰটো কি আছে সেইটো চাওঁ ইয়াত কিন্তু দুটা আছে গতিকে ডাঙৰটো হৈছে 6 তে 6টো হয় নে নহয় সেইটো চাব লাগিব তে 6টো 6ৰ ভাগত আছে নে নাই 6 আছে 6 গুণ 6 আমি পাইছোঁ গতিকে এই 6টো 3ৰ ভাগত পূৰণ নেউতাটো থাকিব লাগিব 3ৰ পূৰণ নেউতাৰ ভাগতো আমাৰ এই 6টো থাকিব লাগিব তে 3ৰ ভাগত আছে নে নাই 6টো 3 গুণ 3 3 2 গুণ 6 গতিকে 6 দুয়োটাতে আছে গতিকে লসাগু হ'ব 6 আমাৰ তে আমি লসাগু পাইছোঁ 6 তে তলৰ কামখিনি আমাৰ শেষ এতিয়া থাকিল ওপৰৰ কামটো তলৰ এইখিনিতে তোমালোকৰ কামটো শেষ চোৱা ওপৰত কি আছে 2 তে লসাগু লোৱা মানে সদায় পূৰণ এটা লাগিব 2ৰ লগত পূৰণ হ'ব এতিয়া কি পূৰণ হ'ব ইয়াত পূৰণ চিনটো নাছিলেই যোগ আছে কেনেকৈ পূৰণ আহিল বুলি ক'লে আমি লসাগু ল'লে পূৰণ কৰিব লাগিব এতিয়া কি পূৰণ কৰিম 3 যদি আমি ইয়াৰ পৰা এই ভগ্নাংশৰ কাৰ আমি লসাগু লৈছিলোঁ এই 3ৰ পৰা লৈছিলোঁ লসাগুটো তো এই 3 যদি 6 লৈছোঁ 3ৰ পৰা এতিয়া 3 যদি 6 কেইবাৰ 2বাৰ যাব গতিকে সেই 2টো এই 2ৰ লগত পূৰণ হ'ব মনত ৰাখিবা আমি এই 3ৰ পৰা লসাগু কিমান পাইছিলোঁ 6 গতিকে এই 3 যদি 6 কেইবাৰ যাব 2বাৰ সেই 2টো পূৰণ কৰিব লাগিব এতিয়া তাৰ পিছত কি চিন আছে প্লাছ চিন তে এই 5ও আছে 5ক এৰিব নোৱাৰিম আমি যে এই ইয়াত চোৱা ইয়াৰ পৰা এই ভগ্নাংশৰ কাৰ পৰা আমি লসাগু লৈছিলোঁ 6ৰ পৰা গতিকে এই 6 দি এই 6 কেইবাৰ যাব একবাৰ যাব সেইটো তোমালোকে জানা পূৰণ নেউতাটো মোৰ কষ্ট কৰিবা যাৰ হোৱা নাই একবাৰ এতিয়া চোৱা আমি বদমাছ ফৰ্মুলা এটা জানো গতিকে সেই বদমাছ ফৰ্মুলা মতে আমি সদায় যোগ বিয়োগ এনেকৈ যোগ বিয়োগ পূৰণ হৰণ এইবোৰ দিয়া থাকিলে সদায় প্ৰথমতে আমি কি কৰিব লাগিব পূৰণটো কৰি ল'ব লাগিব তো পূৰণ থকাখিনি কৰা আমাৰ ইয়াত চোৱাচোন প্লাছো আছে যোগ আছে গতিকে যোগটো আমি লাষ্টত কৰিব লাগিব প্ৰথমতে কি কৰিম এই পূৰণ দুটা কৰি ল'ম তো চোৱা 2 2 গুণ 4 তো প্লাছ আছে প্লাছটো ইয়াতে ৰাখি দিয়া 5 গুণ 5 তো তলত কিমান আছে 6 এইখিনি চোৱাচোন যদি তোমালোকে আগতে পূৰণ নকৰা নহয় মই তেনেকৈ নকৰোঁ এতিয়া কেনেকৈ কৰিম এই দুটা যোগ কৰি দিম তাৰপিছত পূৰণ কৰিম বুলি ক'লে তোমালোকৰ ভুল হ'ব চোৱাচোন উত্তৰটো বেলেগ ওলাই যাব 2 পূৰণ এটা যোগ কৰা 2 আৰু 5 মিলি 7 হ'ব পূৰণ 1 হ'লে কিমান ওলাব 2 7 গুণ 14 14 গুণ 14 তোমালোকৰ 14 ওলাইছে কিন্তু ইয়াত কিমান ওলাব 9 ওলাব সেই গতিকে আমি প্ৰথমতে যোগ কৰিব নোৱাৰিম সদায় পূৰণটো কৰি ল'বা প্ৰথমতে তাৰপিছতে যোগ চোৱা যোগ কৰা 4 আৰু 5 মিলি কিমান হ'ব 4 5 9 তলত কিমান 6 এইটোৱে হ'ব তোমালোকৰ যোগ কৰা উত্তৰ বা ইয়াত আমি কটাকটিও কৰিব পাৰিম কেনেকৈ বুলি ক'লে এই দুয়োটা সংখ্যা কিহেদি আমি কাটিব পাৰিম চোৱাচোন দুটাৰে ভাগত দুটাকে যাব পৰা এটা সংখ্যা হ'ব লাগিব কি আছে তেনেকুৱা চোৱা সৰুটো চাবা 6 আছে নে নাই 6 দি যাব না নাযায় দুটাকে চোৱা 6ক যাব কিন্তু 9ক নাযায় গতিকে আৰু আছে নে নাই চোৱা 3 দি দুটাকে যাব গতিকে 3 দি 6 কেইবাৰ 2বাৰ 3 দি 9 কেইবাৰ 3বাৰ গতিকে 3/2 এইটো যোগ কৰিলে আমি কি পাওঁ 3/2 ইয়াৰ পিছত বিয়োগটো এটা চাওঁ এইটো লিখি ল'বা তোমালোকে ভিডিঅ'টো পজ কৰি
ইয়াৰ পিছত আমি চাওঁ বিয়োগৰ ক্ষেত্ৰত কেনেকৈ একে আমি একো কৰিব নালাগিব ইয়াতো কি কৰিব লাগিব লহাগুৱে ল'ব লাগিব অকল প্লাছ আছিল নহয় প্লাছৰ ঠাইত আমি কি দিম মাইনাছ দিম সেইটো হৈছে বিয়োগ কিহৰ বিয়োগ ভগ্নাংশৰ বিয়োগ তে ভগ্নাংশ মানে হৰ আৰু লব থাকিব লাগিব আচ্ছা ওপৰত লিখিম আমি 3 তলত লিখিম 4 প্লাস এতিয়া ইয়াত লিখিম 2 ইয়াত লিখিম 3 তে এইখিনিত মই অলপ স্পিডত যাওঁ তাত কৈছোৱে আগতে তোমালোকে কি কৰিব লাগিব সৰি কি লিখিছো আমি ইয়াত ওপৰত বিয়োগ লিখিছো কিন্তু ইয়াত কৰতে কি কৰিছো প্লাস কৰিছো এইটো নহব অলপ এইটো মাইনাস লিখি দিয়া মাইনাস এতিয়া চোৱা মই কৈছো পদ্ধতিটো একে অকল প্লাসৰ ঠাইত আমি মাইনাস বহাব লাগিব এতিয়া হৰ দুটা চোৱা কিমান 4 আৰু 3 তে ইয়াৰ লহাগু ওলাব লাগিব কি কৰিব লাগিব লহাগু ওলাবলৈ হলে আমি ডাঙৰ অংশটো চাম ডাঙৰ কিমান 4 গতিকে এই 4 টো দুটাৰে ভাগত আছে নে নাই চোৱা 4 ৰ ভাগতটো আছে গতিকে 4 ৰ পৰাই লৈছো গতিকে ইয়াতো থাকিবই 3 ৰ ভাগত আছে নে নাই চোৱা 4 টো 3 ৰ ভাগত 3 × 3 3 2 × 6 গতিকে ইয়াত নাই যদি আমি 4 ল'ব নোৱাৰিম ইয়াক 2 গুণ কৰা ইয়াত এইটো যদি না যায় এইটোৱে ডাঙৰ অংশটো যদি নহয় তেতিয়া এই ডাঙৰ সংখ্যাক আমি কি কৰিম 2 বাৰ 2 ৰে পূৰণ কৰিম ইয়াৰ ডাবল লম ডাবল মানে কিমান হ'ব 4 2 × 8 এতিয়া 8 হ'বনে নহয় লহাগু এইটো চাবা তো 4 ৰ ভাগত আছে 4 ৰ পৰাই লৈছো গতিকে 4 ৰ ভাগত 8 আছে কিন্তু 3 ৰ ভাগত 8 আছে জানো 8 নাই গতিকে আমি হেইটো ল'ব নোৱাৰিম 2 গুণ কৰোতে হোৱা নাই যদি আৰু এই অংশক 3 গুণ কৰাচোন কিমান হ'ব 4 3 × 12 তে 12 আছে নে নাই 4 ৰ ভাগত আছে 3 ৰ ভাগত 3 × 3 3 2 × 6 3 3 × 9 3 4 × 12 অৰ্থাৎ 4 আৰু 3 দুয়োটাৰে ভাগত থকা সংখ্যাটো হল 8 তকৈ সৰু 12 গতিকে ইয়াৰ লহাগু কিমান হ'ব 12 হ'ব তে ওপৰৰ কামখিনি কৰা তলৰ কাম তোমালোকৰ এইখিনিতে হেক তে ওপৰত চাব লাগিব 3 * এই ভগ্নাংশৰ পৰা কিহৰ পৰা লৈছিলো 4 ৰ পৰা 4 ৰ পৰা কিমান লৈছো 12 এই 4 যদি 12 কেইবাৰ যাব 4 যদি 12 3 বাৰ গতিকে সেই 3 এই 3 ৰ লগত পূৰণ এই 3 লিখিছো আমি পূৰণ 3 বিয়োগ এই দুইটো আছে নহয় 2 চোৱাচোন বিয়োগ আগতে আমি যোগ দিছিলো পদ্ধতি একে আমি অকল প্লাস মাইনাস এই চিহ্নটোহে হলাব লাগিব ইয়াৰ পিছত চোৱা এই ভগ্নাংশৰ 3 ৰ পৰা লৈছিলো লহাগু 12 এতিয়া এই 3 এদি 12 কেইবাৰ যাব 4 বাৰ এই 4টো পূৰণ কৰি দিয়া প্লাসতো পূৰণে কৰিব লাগিব মাইনাসতো পূৰণে তোমালোকে হল প্লাসত পূৰণ কৰিছো মাইনাসত হৰণ কৰিম হেতু বুলি ক'লে নহব কিন্তু দুয়োটাতে পূৰণে তে 3 3 গুণ হেতু একে মাইনাসটো আমি লাষ্টত কৰিম প্ৰথমতে পূৰণটো কৰি ল'ব লাগিব তে সোৱা পূৰণ কৰা 3 3 গুণ 9 যোগ হলে 2 সরি এইটো যোগে আহি থাকে এইটো বিয়োগৰ ক্ষেত্ৰত হয় বিয়োগ 2 4 গুণ 8 তলত আছে 12 তে কৰি দিয়া বিয়োগ কৰা 9 ৰ পৰা 8 গলে 1 তলত থাকিল 12 থেকে ভগ্নাংশৰ বিয়োগটো এনেকুৱা তোমালোকে আৰু কিছুমান প্ৰেক্টিস কৰি লবা তেতিয়াহে এইটো মনত থাকিব প্লাস মাইনাস নজনাকে তোমালোকে এই বিধি কিছুমান বিধি দিয়া আছে গতিকে সেই বিধিটো তোমালোকে যদি এইটোই নজনা তে বিধিটো কৰিবলৈ নোৱাৰিবা আমাৰ বহুত বিধি আছে আবদ্ধতা বিধি বিতৰণ বিধি সহযোগ বিধি তেনেকৈ আমি কিছুমান বিধি পাম হেইটো জনাৰ আগতে আমি এইখিনি জানিব লাগিব গতিকে এই ক্লাছত তোমালোকৰ এইখিনিয়ে তোমালোকে এই যদি ভাল লাগে এই ভিডিওটো যদি বুজি পাইছা তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিবা আৰু ইয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে ইয়াত আপলোড হোৱা ভিডিওখিনি প্ৰথমতে তোমাৰ মোবাইলতে নটিফিকেশন আহিব আৰু চাব পাৰিবা আজিৰ কাৰণে ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল ঘৰত ভালকৈ পঢ়িবা।